ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত খালী হৈ থকা বেকলগ পদসমূহত শীঘ্ৰে পূৰণৰ দাবীত জনগোষ্ঠীয় সংগঠনসমূহৰ 12 ঘণ্টীয়া বন্ধ কাৰ্বি আংলঙতো সৰ্বাত্মক প্ৰভাৱ ডিফু অসামৰিক চিকিৎসালয়ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰিলে কেইবাটাও বিভাগ এজিপি এক তৃণমূল এক নিৰ্দলীয় এক নেতাৰ লগতে তেওঁলোকৰ 50 গৰাকী সমৰ্থক কৰ্মীৰে ডিফু ক্লাবৰ এক সভাত আনুষ্ঠানিক যোগদান এইচএছডিচি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তাৰানপি আগবাঢ়িছো প্ৰথমটো খবৰলে জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী কমিটিৰ দ্বাৰা আহ্বায়িত 12 ঘণ্টীয়া অসম বন্ধ কাৰ্বি আংলঙতো পৰে সৰ্বাত্মক প্ৰভাৱ ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা 14000 বেকলগ পদসমূহ অসম চৰকাৰক শীঘ্ৰে পূৰণ কৰাৰ দাবীত আহ্বায়িত এই 12 ঘণ্টীয়া অসম বন্ধত হিলছ প্ৰগ্ৰেছিভ ইউথ এছ'চিয়েশ্যনে পূৰ্ণ সমৰ্থন আগবঢ়ায় অসম চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত দীৰ্ঘদিনে খালী পৰি থকা বেকলগ পদসমূহ পূৰণৰ বাবে বিভিন্ন সময়ত জনগোষ্ঠীয় সংগঠনসমূহে দাবী তুলি আহিছে যদিও চৰকাৰে এই সন্দৰ্ভত কোনোদিনে সংগঠনৰ দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণৰ সদিচ্ছা দেখুওৱা নাই ইফালে ৰাজ্যত দিনক দিনে বাঢ়ি আহিছে ভয়াৱহ নিবনুৱাৰ সমস্যা তৎসত্ত্বেও অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি খালী হৈ থকা 14000 বেকলগ পদসমূহ পূৰণ কৰিলে যথেষ্ট নিবনুৱা শিক্ষিত যুৱক যুৱতীয়ে সংস্থাপনৰ সুবিধা পাব চৰকাৰক হেঁচা প্ৰয়োগৰ বাবে এইবাৰ জনগোষ্ঠীয় সংগঠনসমূহে এইদৰে যৌথভাৱে অসম বন্ধ পালন কৰে উল্লেখ্য কাৰ্বি আংলঙতো হিলছ প্ৰগ্ৰেছিভ ইউথ এছ'চিয়েশ্যনৰ লগতে কেইবাটাও সামাজিক সংগঠনে এই বন্ধ আহ্বানৰ আন্তৰিক সমৰ্থন আগবঢ়ায় কাৰ্বি আংলং জিলা স্বাস্থ্য খণ্ডৰ আটাইৰে ভৰসাৰ থল ডিফু অসামৰিক চিকিৎসালয় কিছুদিনৰে পৰা চিকিৎসালয়খনত থকা অভাৱ পূৰণৰ বাবে ইতিমধ্যে মেৰামতি আৰু নিৰ্মাণ কাৰ্য হৈ উঠাত ৰংহাঙে আজি আনুষ্ঠানিক মুকলি কৰে কাৰ্বি আংলং জিলা স্বাস্থ্য খণ্ডৰ আটাইৰে ভৰসাৰ থল ডিফু অসামৰিক চিকিৎসালয় কিছুদিনৰে পৰা চিকিৎসালয়খনত থকা অভাৱ পূৰণৰ বাবে ইতিমধ্যে মেৰামতি আৰু নিৰ্মাণ কাৰ্য হৈ উঠাত ৰংহাঙে আজি আনুষ্ঠানিক মুকলি কৰে তাৰ ভিতৰত হৈছে নতুন পেইং কেবিন ব্লক ফেজ 2 নতুন মেৰামতি আৰু উন্নীতকৰণ কৰা এএনএম জিলা মেলেৰিয়া কাৰ্যালয় নতুন ৰান্ধনীশাল বৰঙনি দি ব্যৱহাৰ কৰিব পৰা শৌচ প্ৰস্ৰাৱগাৰ আদি ইয়াত মেলেৰিয়া অফিচ নাই আমাৰ পাৰ্মানেণ্ট অফিচ নাই আমি আগতে ভাড়া লৈ লৈছোঁ আৰু সেই মেলেৰিয়া অফিচ মেলেৰিয়া অফিচ আজি উদ্বোধন কৰিছোঁ আৰু লগতে আমি আকৌ ইয়াত নাৰ্ছ ট্ৰেইনিঙৰ অফিচ সেই অফিচটো আমি ইয়াত আজি উদ্বোধন কৰিছোঁ লগতে ইয়াত পেইং কেবিন আছে অসুবিধা হয় আৰু ইয়াত পেচেণ্ট বহুত আহে সেইটো কাৰণে আজি নতুন পেইং কেবিন লৈ আমি উদ্বোধন কৰিছোঁ লগতে ইয়াত কিচেনটো আগত বহুত অসুবিধা আছে ইয়াত কিচেনটো আজি পাকঘৰটো আজি নতুন উদ্বোধন কৰিলোঁ আৰু লগতে পাব্লিক টয়লেট সেই টয়লেটটো ইয়াত বহুত অসুবিধা হয় পেচেণ্টবিলাক আহিলেও যেতিয়া পেচেণ্টৰ লগত মানুহ আহে মানুহবিলাক আজি এই উদ্বোধনী অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে কাৰ্যবাহী সদস্য ক্ৰমে খন সিং ৰংপি অমৰ সিং টিছো প্ৰদীপ ৰংপি ৰতন তেৰণকে ধৰি পৰিষদৰ সদস্য ক্ৰমে ৰিচাৰ্ড ডগবি দৰসিং ৰংহাং ৰাম সিং টিমক প্ৰভাত চন্দ্ৰ তাৰো প্ৰমুখ নেতাসকলৰ উপৰিও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপিকে ধৰি বহু চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে মঙ্গল সিং ইংখে ৰিপৰ্ট কাৰ্ড নিউজ কোৱা হয় ৰাজনৈতিক পথাৰত শত্ৰু মিত্ৰ বন্ধু বান্ধৱ আপোন পৰ বুলি কোনো কথা নাই আজিৰ ঘোৰ শত্ৰু কালিলৈ পৰম মিত্ৰ নতুবা আজিৰ পৰম মিত্ৰ কালিলৈ ঘোৰ শত্ৰু হৈ যাব পাৰে এইচএছডিচি আৰু এজিপিৰ মাজত এনে ঘোৰ শত্ৰুতা দেখা নগলেও পৰম মিত্ৰও নাছিল বিগত কেইবাবছৰ ধৰি যদিও পূৰ্বৰ এএছডিচি আৰু এজিপিৰ মাজত থকা সম্বন্ধ বিচাৰ কৰি চালে ঠিক এতিয়া পৰম মিত্ৰ নহলেও ভয়ানক বৈৰ ভাৱ বুলিও ক'ব নোৱাৰি
সেয়েহে পুৰণি স্মৃতিক হাৰুগত কৰি আগন্তুক সাংসদ নিৰ্বাচনৰ স্বাৰ্থত পুনৰ ভাইচাৰা বান্ধোনত আজি ডিফু ক্লাবত আনুষ্ঠানিকভাৱে এক হ'ল এজিপি HSDC লগতে মনোবল বঢ়ালে তৃণমূল কংগ্ৰেছৰ নেতা তথা সমৰ্থকেও আজি 13 মাৰ্চত SSDC এজিপি তৃণমূল কংগ্ৰেছৰ বাবে এটা ইতিহাসিক বিভিন্ন কাৰণত উচ্ছেদ হৈ পৰা ভাই ভাই আজি ডিফু ক্লাবত আনুষ্ঠানিকভাৱে এক হ'ল নিজাববীয়াকৈ যোৱাটো পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা এজিপি 2 গৰাকী আৰু তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাসকলে নিজৰ 50 গৰাকী সমৰ্থকৰ সহিত SSDC যোগদান কৰিলে আজি যিখন সভা এই সভাখনত কাৰ্বি আংলঙৰ বিভিন্ন দলৰ পৰা যোৱা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা 3 গৰাকী নেতা আৰু তেখেতসকলৰ সহকৰ্মী তথা সেই দলসমূহৰ বিভিন্ন পৰ্যায়ত থকা নেতা আৰু কৰ্মী 33 জন 3জন প্ৰাক্তন তেওঁলোকৰ কেণ্ডিডেট আৰু 33 জন তেওঁলোকৰ লিডাৰ যোগদান কৰিছে HSDCত আৰু মোক HSDC জেনেৰেল ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্ট তেখেতসকলে দিয়া মতে যিহেতু আজি বন্ধ পৰি গ'ল বিভিন্ন সংগঠনে আজি বন্ধ দিছে সেইকাৰণে আৰু বহুকেইজনে ইয়াত যোগদান কৰাৰ কথা আছিলে তেওঁলোকে যোগদান কৰিব নোৱাৰিলে গতিকে আজি প্ৰথম পৰ্যায় হিচাপে তেওঁলোকে যোগদান কৰিছে কিন্তু দ্বিতীয় পৰ্যায়ত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ আৰু বহুকেইজন নেতা আৰু কৰ্মীয়ে HSDCত যোগদান কৰিব বিচাৰিছে আৰু পৰ্যায়ক্ৰমে তেখেতসকলে যোগদান কৰিব গতিকে আজিৰ যি এই প্ৰথম পৰ্যায়ত 3 গৰাকী শক্তিশালী নেতা এজিপি তৃণমূল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী আৰু লগতে তেখেতসকলৰ প্ৰায় 33 জন তেওঁলোকৰ সহকৰ্মী আৰু লগতে গাঁওবুঢ়াসকল তেখেতসকলে যি যোগদান কৰিছে এই নিশ্চয় এটা ইতিবাচক ঘটনা কাৰ্বি আংলঙত আজি প্ৰয়োজন হৈছে পুনৰ এক শক্তিশালী গণ আন্দোলন যিনি গণ আন্দোলনে কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া অমীমাংসিত হৈ থকা অটোনমাছ ষ্টেটৰ সমস্যা সমাধানৰ ফালে যাব আৰু লগতে দুৰ্নীতি বিৰোধী আৰু ইয়াত যি ধৰণে একে কলংকিত ৰাজনীতি চলিছে বিভাজনৰ ৰাজনীতি চলিছে সাম্প্ৰদায়িক ৰাজনীতি চলিছে তাৰ বিপৰীতে এক গণমুখী ৰাজনীতি পুনৰ যাতে প্ৰতিষ্ঠা হয় তাৰ কাৰণে কাম কৰিব তাৰ কাৰণে এক শক্তিশালী আজি গণ আন্দোলনৰ প্ৰয়োজন আৰু মই ভাবোঁ এই গণ আন্দোলন HSDC আগতে যেনেকৈ নেতৃত্ব দিছিল এতিয়া পুনৰ নেতৃত্ব দিব পাৰিব আৰু আজিৰ এই যোগদান সভাই প্ৰমাণ কৰিছে যে ৰাইজৰ মাজত HSDC গ্ৰহণযোগ্যতা আছে আৰু ভৱিষ্যতলৈ বাঢ়িব ইয়াতে অতি শুভ দুৰ্নীতিবোৰ আমি ইমান দিনৰ পৰা দেখি আছোঁ অসমত আমাক ইমান দিনৰ পৰা কাৰ্বি একো কথা নকয় এইটো কাৰণে আমি আজি আগৰ নিচিনা SSDC লগত আহিলোঁ একেলগে যোগদান কৰি একেলগে কাম কৰিম বুলি আমি আহিছোঁ এজিপিৰ পৰা আমি ক'লোঁ তাত এজিপি বিজেপি একেই হয় কথাৰ কাৰণে আমি বিজেপিৰ কিতাটো ইয়াতো বিজেপি ওপৰো বিজেপি চব বিজেপি এতিয়া এইকাৰণে ষ্টেটটো নিদিব এইটোতো কাৰ্বি আংলঙৰ কাৰণে হাইকমাণ্ড কৰি কিনে আমাৰ ষ্টেটটো কাৰ্বি আংলঙৰ কেতিয়াও নিদিব এইটো কাৰণে আমি আগবাঢ়িবলৈ কাৰণে কাম কৰিবলৈ কাৰণে আমি SSDC লগত আহিলোঁ যেতিয়া আমি ষ্টেট নোপোৱা তাক আৰু প্ৰাক্তন সাংসদ তথা ডাক্তৰ জয়ন্ত ৰংপি তথা SSDC দলৰ কেইবাগৰাকী বিশিষ্ট নেতা তথা ব্যক্তি সমৰ্থকৰ উপস্থিতিত অন্তৰকৰণেৰে উষ্ম আদৰণি জনায় পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় আমৰেং সমষ্টিৰ পৰা যোৱাটো কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় নেতা ৰাজেশ ফাংচো হামৰেং পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দিলীপ ৰংফাৰ তৃণমূল কংগ্ৰেছৰ নেতা মহিৰাম ইংতি প্ৰমুখ তেওঁলোকৰ 50 গৰাকী সমৰ্থকৰ সহিত আনুষ্ঠানিকভাৱে SSDCত যোগদান কৰিলে
আনহাতে SSDC নেতা ডাক্তৰ জয়ন্ত ৰংপিয়ে সংবাদ মাধ্যমেৰে হোৱা এক চমু সাক্ষাৎকাৰত সদৰি কৰা মতে বন্ধৰ বাবে অনেক দলীয় সমৰ্থক সভাত উপস্থিত হ'ব নোৱাৰিলে উল্লেখ্য আজি এই অনুষ্ঠানত SSDC সাধাৰণ সম্পাদক লাইসন ইংলেণ্ড পৰিষদীয় প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবি কুমাৰ ফাংচকে ধৰি বহু দলীয় নেতা তথা সদস্যসকল উপস্থিত থাকে কাৰ্বি পাহাৰৰ সেন্ট গ্ৰেভেল বৰ্তমান নিৰ্মীয়মান অৱস্থাত হুজাই লামডিং ৰেলপথ স্কেভেটৰে পাহাৰ খান্দি গাড়ীয়ে কঢ়িয়াইছে কাৰ্বি পাহাৰৰ সেন্ট গ্ৰেভেল ভাবুকি আনিছে পশ্চিম কাৰ্বি আংলং তথা সমগ্ৰ কাৰ্বি আংলঙলৈ দিনক গড় ফাঁকি দি ডাম্পাৰে কঢ়িয়াইছে কাৰ্বি পাহাৰৰ সেন্ট গ্ৰেভেল এবোৰ দেখি শুনিও আশ্চৰ্যজনকভাৱে নীৰৱ জিলাখনৰ বন বিভাগ তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদ প্ৰতিদিনে 30ৰ পৰা 40 খনকৈ ডাম্পাৰেৰে কঢ়িয়াই লৈ যায় কাৰ্বি পাহাৰৰ সেন্ট গ্ৰেভেল শেহতীয়াকৈ এই কাৰ্য দেখি স্থানীয় ৰাইজৰ চকু কপালত উঠিছে কাৰণ এই একেটা ডাম্পাৰৰ বাবে 5 cm কৈ বেছি সেন্ট গ্ৰেভেল নিয়াৰ টিপি চালান আছে যদিও প্ৰতিখন গাড়ীত 3 পৰা 4 cm সেন্ট গ্ৰেভেল কঢ়িয়াই নিয়ে যাৰ ফলত হুজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ একমাত্ৰ সংযোগী পথটোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে সম্প্ৰতি জিয়াটো ভুগিবলগীয়াত পৰিছে স্থানীয় লোকসকল আনহাতে এই 5 cm ঠাইত ডাম্পাৰবোৰে সদায় 9-10 cm লৈ সেন্ট গ্ৰেভেল কঢ়িয়ায় অতিৰিক্ত সেন্ট গ্ৰেভেলখিনিৰ কৰ ফাঁকি দি আহিছে কিন্তু আমি সেন্ট গ্ৰেভেল বুলি ভাবো আৰু আনিছো আমি বথৈছ বুলি কয় বৈঠালাংছ ৰোড এটা আমি লৈ যাম এটা হুজাই যাই আপোনাৰ শান্তি ভৱন তার রেলওয়ে ডিপার্টমেন্টের রাস্তা বনাই আছে তাতে আমি রাস্তা ভাল থাকলে 10 cm ক্যাপাসিটি গাড়ি 10 cm কে টানিছিল কিন্তু মাজৰ পৰা বন্ধ কৰি দিলে 10 cm নালাগে 5 cm কে টানিব লাগে গতিকে এটা 5 cm হিচাপত আমি আনি আছো কিন্তু 5 cm বেছি আছে কিমান আছে এটো নাজানো কাৰণ সিল নাই না হলো 5 cm হিচাপত আমাৰ লোড দি আছে এতিয়া বৰ্তমান হে আজি স্থানীয় ৰাইজে টুমপ্ৰিং গেটত প্ৰায় 10খন ডাম্পাৰৰ ৰখাই গাড়ী কেখন নিৰীক্ষণ কৰে গাড়ী কেখন প্ৰতিখনতে 8 পৰা 9 cm সেন্ট গ্ৰেভেল আছে কমপ্লেইন মানে আমি প্ৰথম আজি নৱেম্বৰৰ পৰা তেওঁলোকে সেন্ট গ্ৰেভেল টানি আছে তা আমি বস্তু লিগেলে গৈ আছে গতিকে ৰাইজে কামখানা ইমান দিয়া নাই সব নিজৰ কামত ব্যস্ত কিন্তু আমি অলপ তদন্ত লৈ গম পাইছো আৰু যেন ইয়াত মানে ইলিগেল অলপ কাম হৈ আছে এক নম্বৰ ইলিগেল মানে প্ৰথম হলটো তেওঁলোকে চালানটো আমি চালো চালানত 5 cm লিখা আছে কিন্তু তেওঁলোকে 5 cm লাগে পাৰ ডাম্পাৰত কিন্তু এতিয়া আমি ৰাইজে জুখিমাখি চালো 7.5 cm কোনবা 8 cm কৈ মাল লৈ গৈ আছে এক নম্বৰ হেতুত আমাৰ ক্ষতি হৈ আছে এক নম্বৰ আমাৰ কাউন্সিলে যোনটো ৰেভিনিউ হ'ব লাগে তেওঁলোকে 5 cm ৰ জায়গাত 8 cm 8.5 cm ৰ বেছি 2.5 cm 3 cm কৈ বেছি লৈ গৈছে আমাৰ কাউন্সিলে ৰেভিনিউ পাবলৈ কিন্তু পোৱা নাই আৰু ডাঙৰকৈ বিয়ত ক্ষতি হৈছে আমাৰ যোনটো ৰাস্তা কিন্তু গাড়ী কেখনৰ টিপি চালান আছে মাথোন 5 cm এতিয়া কথা হল এই ডাম্পাৰ বিলাকৰ এনে দৌৰাত্মৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে জিলাখনৰ বন বিভাগ তথা কাৰ্বি পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে বৈঠালাংছৰ পৰা জাসন ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে
ৰঙাপাহাৰ বনাঞ্চল এলেকাত জেচিবিৰে অবৈধভাৱে মাটি খান্দি থকা অৱস্থাত হাতেলুতে বন কৰ্মীৰ দ্বাৰা আটক এই কাৰ্যত জড়িত লোকসকল সোমবাৰে বন বিভাগৰ তহলদাৰী দল এটাই কৰ্তব্যৰ বাবে ৰঙাপাহাৰ এলেকালৈ গৈ থকা অৱস্থাত ৰঙাপাহাৰ বনাঞ্চলৰ 16 নম্বৰৰ পিলাৰ এলেকাত 3জন লোকক জেচিবিৰে মাটি খন্দা অৱস্থাত ধৰা পেলায় ঘটনাটো ঘটে সোমবাৰে বিয়লি 3 বজাত বন কৰ্মীসকলে 3 অসাধুক ধৰি আনি সম্প্ৰতি জিলা বন বিভাগৰ পশ্চিম সংমণ্ডল বন সুৰক্ষা বিভাগত ৰাখিছে বন কৰ্মীসকলে কাৰ্ড নিউজৰ আগত জানিবলৈ দিয়া মতে আটকাধীন ধৃত ব্যক্তি কেইজনৰ নাম ক্ৰমে ডিমাপুৰ ব্ৰহ্ম কম্পাউণ্ড পাৱাৰ হাউচৰ নিবাসী এন হাইলিছ আংগামাৰ পুত্ৰ শ্ৰী উৱে আংগামী বয়স 39 ডিমাপুৰৰ ইন্দিচুৰ নিবাসী নাম সিমাৰেন সুংবয়ৰ পুত্ৰ কিকুম সুংবয় আৰু আনজন বুকাজন জপ্ৰজানৰ নিবাসী প্ৰয়াত বুসা টিনের পুত্ৰ জেট্ৰুসমি টিনে এইদৰে নাগালেণ্ডৰ ডিমাপুৰৰ একাংশ দুষ্ট লোকে এইদৰে বহু দিনৰে পৰা কাৰ্বি আংলং বনাঞ্চল এলেকাৰ চুৰাংকৈ খান্দি ডিমাপুৰলৈ নি থাকে যদিও দুৰ্ভাগ্যক্ৰমে এইবাৰ তহলদাৰী বন কৰ্মীৰ হাতত ধৰা পৰে আটকাধীন লোক ব্যক্তি কেইজনক অনাগত দিনত বন বিভাগৰ আইনমতে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত দিনতহে হ'ব লক্ষণীয় কি নাম সৰিয় আংগামী তোমাৰ দেউতাই কি কৰে মোৰ আসল দেউতা নহয় মই তেওঁৰ লগতে বহি থাকোঁ মই কাম কৰা মানুহে কি কৰে আইএছ অফিচাৰ হয় এইটো গাড়ী মালিকটো মই তেওঁৰ লগতে কাম কৰি থাকোঁ আইএছ ৰিটায়াৰ্ড অফিচাৰ আছে গাড়ী মালিকটো মই তেওঁৰ লগতে বহি আছোঁ এতিয়া নিজৰ দেউতাৰ নিচিনা হয় নিজৰ দেউতাৰ নিচিনা বহি আছোঁ আৰু মই তেওঁ আমি কাম কোনোবা জেগাতে খবৰ চবৰ পালে কাম কৰিবলৈ যাওঁ এনেকৈ আছে এনেকৈ কাম খবৰ পাইছিলোঁ সেইটো কাৰণে তাত আহি কিনে তাতে কাম কৰিব কাৰণে আহিছোঁ তুমি এতিয়া কি মই একো নকৰোঁ ছাৰ এনেই গাড়ীকেইটা মানে কিমান ঘণ্টা কাম কৰে কি কৰে এইটোৱে চাই থাকোঁ এই আইএছ অফিচাৰৰ নাম কি তোমাৰ বিএলএ চেকছে সম্প্ৰদায়ৰ ড্ৰাইভাৰ এজন জেচিবি ড্ৰাইভাৰ সৰ্বমুঠ 3জন নাগা 2জন আমি মানে ৰিজাৰ্ভৰ ভিতৰত মানে আমাৰ বাউণ্ডাৰী দল মানে ফৰেষ্ট ফ'ৰ্চ গৈছে এলং দ্য বৰ্ডাৰ পেট্ৰলিং ডিউটিৰ কাৰণে গৈছিলে তেনেকুৱা অৱস্থাত আমি দেখা পালোঁ যে এই জেচিবি এখন আৰু ডাম্পাৰ এখনৰে মাটি কাটি কিনি ৰিজাৰ্ভৰ মাটি কাটি নাগালেণ্ড ফালে লৈ যায় হা আৰু সেইখিনি ৰাস্তাও বনাই আছে এতিয়া আমি তেখেতসকলক হাতিলতে ধৰা পেলাইছোঁ আৰু তেখেতৰ 3জনক তাত জেগাতে ধৰি কিনি সোধপোছ কৰিলোঁ যে আপোনালোকৰ কিবা কাগজ পাতি আছে নেকি একো ডকুমেণ্ট প্ৰডিউচ কৰিব পৰা নাই এতিয়া আমি তাতে জেগাতে এৰেষ্ট কৰি কিনি লৈ আনি কিন্তু এখন জেচিবি আৰু ডাম্পাৰ তাতে এৰি থৈ আহিব লাগিছে কাৰণ যদি আমি আনিব লাগে তেতিয়াহ'লে ডিমাপুৰ হৈ কিনি আহিব লাগে জেগাটো বহুত চেঞ্চিটিভ গতিকে আৰু ৰিজাৰ্ভৰ ভিতৰত লৈ অনাটো ৰাস্তা নাই সুবিধাজনক নহয় গতিকে তাতে এৰি থৈ আহিছোঁ 3জন মানুহ লৈ আনিলোঁ আৰু সেইকেইদিন নাগালেণ্ড ছাইডৰ পৰা আমাৰ দলদলি ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ আমাৰ ইষ্টাৰ্ণ ৱেষ্ট ৰঙাপাহাৰৰ ভিতৰৰ দলদলি ৰিজাৰ্ভ ফৰেষ্ট তাত মানে এনক্ৰচমেণ্ট এটেম্প বহুত ট্ৰাই কৰি আছে সদ্যহতে আপোনাৰ মংগল ইঘি ৰিপৰ্ট কাৰ্ড নিউজ চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ 4ৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস জিৰচং আছঙত মঙলবাৰে অনুষ্ঠিত হৈ যায় চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ 4ৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস জিৰচং আছঙত মঙলবাৰে অনুষ্ঠিত হৈ যায় প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত কৰা বিশিষ্ট লেখক ৰায়কম তেৰণে পৌৰহিত্য কৰা এই সভাত সঞ্চালক ধৰম সিং তেৰণ সম্পাদক ডক্টৰ ৰবীন্দ্ৰ তেৰণ ডক্টৰ লিপচন ৰংপি ডক্টৰ আতুৰকিমি ইংটি মেগী কাথাৰপি চেৰদিহুন তেৰণপিৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সভাত সঞ্চালক ধৰম সিং তেৰণে চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজ স্থাপন কৰিবলগীয়া হোৱা প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত ভাষণ আগবঢ়ায় উল্লেখ্য আজিৰ এই সভাত অনেক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰি কাৰ্বি জনজাগৰণৰ অন্যতম পুৰোধা ব্যক্তি তথা জননেতা চেমছন সিং ইংটিৰ ওপৰত ভাষণ আগবঢ়ায়
অসম নাগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটি এলেকাৰ এটা পাৰ্কিঙত হঠাতে দাউদাকৈ জ্বলি উঠে 3খনকৈ তেল পৰিবাহী টেংকাৰ আৰু এখন টাটা ACE বোকাজানৰ মাজেদি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খালী মাৰ্কেট এলেকাত ৰখাই থোৱা অৱস্থাত ডিজেল পৰিবাহী টেংকাৰ আৰু এখন টাটা ACE খনত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহত্তৰ অঞ্চলটো স্থানীয় ৰাজ্যৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় পাৰ্কিঙত ৰখাই থোৱা অৱস্থাত টেংকাৰ কেইখনত হঠাতে অগ্নিকাণ্ড ঘটনা সংঘটিত হয় যদিও আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা প্ৰথমতে ৰক্ষা পৰে বৃহত্তৰ অঞ্চলটো উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মণিপুৰত সঘনাই সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনাৰাজিৰ বাবে ৰাজ্যখনলৈ যোৱা তেল পৰিবাহী টেংকাৰ সমূহৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে মণিপুৰলৈ প্ৰেৰণ কৰিবৰ বাবে বোকাজান মহকুমাৰ খটখটি এলেকাত 2-3 দিনৰ বাবে কেইবাটাও পাৰ্কিং ৰখাই থোৱা হৈছে এই পাৰ্কিং সমূহৰ সুবিধা লৈ এছাম অসাধু ব্যৱসায়ীসমূহে নিশাৰ ভাগত তেল চুৰি কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া স্থানীয় ৰাইজে আজি এই ঘটনা সংঘটিত হোৱা টেংকাৰ কেইখনৰ কাষতে থকা এটা গৃহৰ পৰা এই অগ্নিকাণ্ড ঘটনাৰ সূত্ৰপাত হোৱা লগতে উক্ত গৃহটো টেংকাৰ সমূহৰ পৰা চুৰি কৰা তেল মজুত কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে উল্লেখ্য যে উক্ত স্থানত ৰখাই থোৱা লগতে ডিজেল পৰিবাহী টেংকাৰত ডিজেল নথকাৰ বাবে বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে এই বৃহৎ এলেকাটো বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাক নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ